হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু শেষৰটো বলবম বুলি আমি বশিষ্ঠ মন্দিৰলৈ আহিছোঁ আৰু এয়া পূজা কৰাৰ বাবে কিছু সামগ্ৰী লৈ ল'লোঁ। এতিয়া আমি বশিষ্ঠ মন্দিৰত গৈ গা ধুই পূজা কৰি লওঁ। তো বলক আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। লগতে আপোনালোকক বিনম্ৰ অনুৰোধ, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বলক আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টি।